হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি শিৱ পূজা সেই উপলক্ষে আমি ভীমাশংকৰত যাম বুলি ভাবিছোঁ, গুৱাহাটীৰ পামহিত থকা। তো আমি যাবলৈ ওলাই আহিছোঁ। সেইপিনেদি গড়চুকে হৈ ইপিনেদি সোমাই আহিলোঁ। সোমাই আহি আৰু পালোৱে মন্দিৰ ভাগ। তো এইখিনিৰ পৰা খোজকাঢ়ি যাব লাগিব। তো আহি পালোঁ মন্দিৰ। তো ইয়াৰ পৰা অলপমান তলত আছে মন্দিৰটো। তাত নিজৰা এটা আছে ধুনীয়া, আৰু বস্তুখিনি আমি লৈ ল'লোঁ। তো লৈ বঢ়িয়াকৈ যাই আছোঁ। তাৰ মানে ইমান মানুহ হৈছে, কি ক'ম আৰু। এই তলত মন্দিৰ ভাগ আছে। তো বহুত ভাল লাগিছে মনটো। তো বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আহিম এইটো মন্দিৰত। তো কোনো মন্দিৰ বুলি নাই, ইয়াতে শিৱলিংগ আছে অকল। তো শিৱলিংগত পানী পৰি থকা। মানুহ দেখিছেনে নাই, কিমান মানুহ। তো লাইফৰ ফাৰ্ষ্ট টাইম আমি হাতী চুই পালোঁ। আমি মানে লগৰকেইটা গৈছিলোঁ আৰু। তো বহুত ভাল লাগিছে, মনটোত এটা শান্তি লাগিছে আৰু। তো হাতী এনেকৈ ওচৰৰ পৰা চুই পোৱা নাছিলোঁ। গণেশ বাবা আহি আমাক আশীৰ্বাদ দি গ'ল। এটি গকুলত তিৰি, ইটো বিজু, ইটো মই, আৰু দুটাই সেই দুটা। বাকী যিয়ে নহওক, ভক্তৰ লাইন আছে কিয় আপোনালোকে, ইমান লাইন হৈছে। আৰু আহি মন্দিৰ ভাগৰ ওচৰ পালোঁ। মানে বহুত টাইম খোজকাঢ়ি মানে অলপ টাইম ৰখি আহিব লগা হৈছে। তো আহি মন্দিৰ ভাগত ফাইনেলি আৰু পানী ঢালিম আৰু শিৱলিংগটোত। তো ভাল লাগিব, মনটো বহুত ভাল লাগি আছে আৰু এক্সাইটেড হৈ আছোঁ যে পানীখিনি ঢালিব পাম আৰু। মানে বহুত টাইম ৰখিলোঁ আমি, মানে ৩-৪ ঘণ্টা লাইন পাতি এনেকৈ লাইন আছে আৰু মানুহ আহিয়ে আছে। আমাৰ পিছততো বহুত লাইন আছে আৰু। তো এইভাগে মন্দিৰ ভাগ। মন্দিৰ মানে নহয়, মই বাৰে বাৰে মন্দিৰ বুলি কৈ আছোঁ। মন্দিৰ ইয়াতে কোনো মন্দিৰ নাই। তো শিৱলিংগ আছে অকল, জ্যোতিৰ্লিংগ বুলি যে কয় সেইটোৱে। তো ইয়াতে আছে। তো বহুত ভাল লাগি আছে মনটো যে আজি আহিলোঁ, ফাইনেলি সম্পূৰ্ণ হ'ল। মনৰ কামনাটো বহুত ভাবি আছিলোঁ, আগৰ পৰাই ভাবি আছিলোঁ বোলে ইয়াতে যাম, ইয়াতে যাই অলপমান শিৱ বাবাক পানী ঢালিম। তো বহুত মন আছিল। আজি মনৰ কামনাটো অলপ পূৰণ হ'ল। তো এই হাতত এনেকৈ ঘটি দি দিছে পানী ঢালিবলৈ। তো বহুত ভাল লাগিছে আৰু কি ক'ম, মোৰ ফিলিংছটো আপোনালোকক বুজাব পৰা নাই। তো তথাপিও যোনে বুজি পাইছে আৰু। তো ধুনীয়াকৈ পানী-চানী ঢালি মই এখন ৰঙা কাপোৰ লৈ ল'লোঁ তাৰ পৰা। তাতে দি দিছে ফুট-চুট ধুনীয়াকৈ। বাকী আপোনালোকক চাকি জ্বলোৱাখিনি দেখা নহ'ল মানে ইমান আৰু দেখাব নোৱাৰি, আৰু ইমান ভিৰ। যিখিনি ফটোত মানে কেপচাৰ কৰিব পাৰিছোঁ সেইখিনিও কৰিছোঁ। তো এতিয়া আমাৰ হৈ গ'ল। এতিয়া আমি যাওঁ, খিচাৰি খাওঁ, অলপমান ভোকো লাগিছে। তো হ'ল।